এজন দুজন নহয় 55 জন ছাত্ৰ ছাত্ৰী। আটাইবোৰ আহিছিল মহাৰাষ্ট্ৰৰ ৰায়গড়লৈ। উদ্দেশ্য বনভোজ। হঠাৎ বৰষুণৰ পানী বৃদ্ধি পায়। হঠাৎ জলপ্ৰপাতৰ সোঁত বৃদ্ধি পায়। নদীৰ মাজত আবদ্ধ ছাত্ৰ ছাত্ৰীৰ দল। ইয়াৰ পিছৰ দৃশ্য চাওক। নদীৰ মাজৰ এক ওখ স্থানত আবদ্ধ হৈ আছে এই 55 জন ছাত্ৰ ছাত্ৰী। এওঁলোক আহিছিল বনভোজ খোৱাৰ উদ্দেশ্যৰে। নদীৰ মাজৰ এই ওখ স্থানত এওঁলোকে বাহৰ পাতি আছে। হঠাৎ প্ৰচণ্ড জোৰেৰে পানী বুবলৈ লৈ নৈৰ পানীৰ সোঁতো বৃদ্ধি পায়। ফলত বিপদত পৰি ছাত্ৰ ছাত্ৰীসকল। কিন্তু সৌভাগ্যজনকভাৱে ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰী দল। ওখ অঞ্চলৰ সৈতে ৰছীৰে সংযোগ স্থাপন কৰে উদ্ধাৰকাৰী দলে। পিছ মুহূৰ্তত ইজনৰ পিছত সিজনকৈ ছাত্ৰ ছাত্ৰীক পাৰ কৰোৱা হয়। নিৰাপদে 55 গৰাকী ছাত্ৰ ছাত্ৰীক উদ্ধাৰ কৰা হয়। উদ্ধাৰকাৰী তৎপৰতাৰ বাবে এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পালে 55 গৰাকীকৈ ছাত্ৰ ছাত্ৰী। ব্যুৰো ৰিপৰ্ট, আছাম টক।